ক্লাছ 6 ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত এটা নতুন কথা আলোচনা কৰিম। তোমালোকে ইমান দিনে যিবিলাক গণনাৰ বাবে সংখ্যা ব্যৱহাৰ কৰি আহিছা, সেই সকলোবিলাক হ'ল হিন্দু আৰবী সংখ্যা প্ৰণালীৰ ভিতৰত। এতিয়া নতুন এটা সংখ্যা প্ৰণালী তোমালোকে এবাৰ শিকিবলৈ পাবা, সেইটো হৈছে ৰোমান সংখ্যা প্ৰণালী, যিটো আমি দেখিছা তোমালোকে ঘড়ীবিলাক চালে হাত ঘড়ীত পিন্ধোতে বা ৱাল ঘড়ীত দেখিছা নিশ্চয় ৰোমান সংখ্যাত সময়বিলাক লিখা থাকে। আজি মই তোমালোকৰ লগত সেই ৰোমান সংখ্যা প্ৰণালীৰ বিষয়ে আলোচনা কৰিম। ৰোমান সংখ্যা লিখিবৰ বাবে প্ৰথমতে তোমালোকক মই এটা কথা কৈ লৈছোঁ যে 7টা চিন ব্যৱহাৰ কৰা হয়। ইংৰাজী আখৰবিলাকৰ এলফাবেটৰ পৰা সেই চিনকেইটা ব্যৱহাৰ কৰা হয়। এটা হ'ল I, V, X, L, C, D আৰু M। এতিয়া তোমালোকক এইফালে চোৱা, দেখিবা ৰোমান সংখ্যাৰ আমি 1টো লিখিবৰ কাৰণে I লিখোঁ। লগতে মই ইংৰাজী সংখ্যাবিলাক দি গৈছোঁ, তোমালোকে বুজিবলৈ সহজ হ'ব। ৰোমান সংখ্যা 2টো দুটা আইৰে লিখা হয়, 2। 3টা আইৰে ৰোমান সংখ্যাৰ 3টো লিখা হয়। লগত ইংৰাজীটো চাই যাবা, তেতিয়া বুজি পাবা, সহজ হ'ব, মনত থাকি যাব। IV 4টো লিখা হয় আৰু 5টোৰ কাৰণে 5টো লিখিবৰ কাৰণে V আখৰটো ব্যৱহাৰ কৰা হয়। 6টোৰ কাৰণে VI, VIৰে 6 লিখা হয়। VII দুটা I থাকে 7টোৰ কাৰণে। VII 3টা I থাকে 8টো লিখিবৰ কাৰণে। 9টোৰ কাৰণে থাকে IX, দেখিছা, আৰু 10টোৰ কাৰণে থাকে X। X আখৰটোৱে ৰোমান সংখ্যাত 10 বুজোৱা হয়। এতিয়া চোৱা, ৰোমান সংখ্যাৰ এই 1ৰ পৰা 10লৈকে প্ৰথম সংখ্যাখিনি তোমালোকে চাই লোৱা। 1টো I, 2টো ইংৰাজীত কৈছোঁ 1টো হ'লে I, 2 ৰোমান 2, 3 ৰোমান 3, 4 ৰোমান 4, 5 ৰোমান 5, 6 ৰোমান 6, 7 ৰোমান 7, 8টো ৰোমান 8টো চোৱা, 9 ৰোমান 9, 10 ৰোমান 10। আৰু মই প্ৰথমতে কৈছিলোঁ যে তোমালোকক 7টা চিন ব্যৱহাৰ কৰা হয় ৰোমান সংখ্যা লিখিবৰ কাৰণে। ইয়াত তোমালোকে দেখিলা Iটো ব্যৱহাৰ কৰা হয়, এটা Vটো ব্যৱহাৰ কৰা হয়, Xটো ব্যৱহাৰ কৰা হয়। তাৰ উপৰিও Lটো ব্যৱহাৰ কৰা হয়। Lটোৱে 50 বুজায়, 50 50 Lটোৰ দ্বাৰা বুজোৱা হয়। Cটো ব্যৱহাৰ কৰা হয়, C দেখিছা, Cটোৱে 100 বুজোৱা হয়, 100 C দ্বাৰা বুজোৱা হয়। তাৰপিছত Dটো ব্যৱহাৰ কৰা হয়, Dটোৰ দ্বাৰা 500 বুজোৱা হয়, 500। তোমালোকক মই এক্টিভিটিৰ জৰিয়তে কৰিবলৈ চেষ্টা কৰিম পিছত আকৌ ভালদৰে। এতিয়া তোমালোকে এনেকৈ চোৱা, আৰু এটা আছে লেটাৰ, সেইটো হ'ল M। Mটোৱে বুজোৱা হয় 1000। আজি তোমালোকে এইকেইটা কথাকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এই ভিডিঅ'টোৰ জৰিয়তে। আৰু ৰোমান সংখ্যা লিখাৰ আৰু কেইটামান নিয়ম আছে, সেই নিয়মকেইটা পাছত এটা মই ভিডিঅ'ৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।